নমস্কাৰ, মই শিৱম। মোৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাম। মোৰতো 10K হোৱা আজি এসপ্তাহে হ'ল, বাট ভিডিঅ' এটা দিয়া নাই। ভাবিলোঁ আজি লং ভিডিঅ' এটা বনাওঁ। লগতে আজি খানাও আছে আৰু লগৰখিনিৰ ওচৰত। চ' নয়ন আৰু মই আহিলোঁ নাগশংকৰ মন্দিৰলৈ। এইফালে নয়ন বাইকত ৰখি আছে। মই মানে ঘৰৰ পৰা ভিডিঅ' বনোৱা নাই, মিনি ব্লগটো বনাইছোঁ, তাত চাই দিব আৰু। ত' ব'লক এতিয়া আমি মন্দিৰতে আপোনালোকক লগ পাই আছোঁ। তেনেকৈ মই পালোহি আমাৰ নাগশংকৰ দেৱাল পাই আগফালে থকা দোকানকেইখনৰ পৰাই মানে মই চাকি গছ লৈ ল'লোঁ। সদায় আহিলে দাদাৰ দোকানৰ পৰাই চাকি লওঁ আৰু তাৰ পৰাই ধুনীয়াকৈ চাকি গছ লৈ ল'লোঁ। আৰু ইফালে দোকান বহুত আছে, আপোনালোকে আহিলে ইয়াত চাকি লওঁ বুলি ক'লে ল'ব পাৰে। তাৰপিছত আৰু নয়ন মই ধুনীয়াকৈ ভিতৰলৈ সোমাই গৈছোঁ। আজি মানে মানুহ অলপ আছে আৰু চাওকচোন আমাৰ মন্দিৰৰ গেটখন কি ধুনীয়া লাগে নহয়। প্ৰায়ে মোৰ কিবা এটা ভাল কাম কৰাৰ আগত বা কিবা এটা ষ্টাৰ্ট কৰাৰ আগত চাকি জ্বলাওঁৱেই। আৰু ইফালে নয়ন মই আহি ৰখি আছোঁ মানুহ আছে বাবে। গৰমত ইফালে গতি বেয়া হৈ গৈছে। চাওকচোন মন্দিৰভাগ ইমান ধুনীয়া লাগে নহয়। চাকিটো লৈ ৰখি আছে মানুহ বহুত পুৰা। নয়ন ৰ'দডাল কেনেকুৱা? বহুত ৰ'দ, বহুত গৰম। মোৰ গতিটো দেখাই দিয়ক। ফাটি গৈছে, ঘামি গৈছোঁ, গতিয়ে নাই। চাকিযোৰ জ্বলাই তাৰপিছত লগ পাইছোঁ। তাৰপিছত আৰু জেগাটো পোৱা দেখি ধুনীয়াকৈ ময়ো গ'ল ডাইৰেক্ট চাকি গছ জ্বলাই ল'লোঁ। আৰু চাকি গছ ধুনীয়াকৈ জ্বলাই সেৱা এটা লৈ আৰু মই বাহিৰলৈ ধুনীয়াকৈ ওলাই আহিলোঁ। আৰু তো এতিয়া আমাৰ চাকি জ্বলোৱাটো হ'ল। বৰ্তমান আমি গৈ আছোঁ অকণ পিছফালে মন্দিৰৰ। ধুনীয়াছে পুখুৰী এটা আছে, তাতে কাছ আছে, বহুত কিবাকিবি মাছ আছে, তাকে চাওঁগৈ আমি। ব'লা। আমাৰ নাগশংকৰ মন্দিৰটো ক'বলৈ গ'লে এই কাছৰ বাবে বিখ্যাত। আৰু মানে কাছ আৰু মাছ বহুত আছে, ডাঙৰ ডাঙৰ পুখুৰী। চ' আপোনালোক যোনে যোনে অহা নাই এবাৰ আহি চাব আৰু নাগশংকৰ মন্দিৰ কেনেকুৱা। চাবচোন কাছখিনিক কিবা এটা দিলে মানে ওপৰলৈ উঠি আহে। মই একো নানিলোঁ বাৰু, এনেই মই আহিলে প্ৰায়ে দিওঁ, বাট ভাল লাগে আৰু দেখিছোঁ। তাৰপিছত আৰু চাওকচোন তাতে বহুত হাঁহো আছে, তাকে চাই মেলি আৰু আমি ওলাই দিলোঁ। এতিয়া হৈ গ'ল আৰু চাকি জ্বলাইছোঁ। এতিয়া যাওঁ আমাৰ খানাৰ জেগালৈ। ব'লক আপোনালোকৰ ৰাস্তাত লগ পাই খানাৰ জেগালৈ মানে দেৱহঁতৰ ঘৰলৈ। দেৱহঁতৰ ঘৰ আহি পাই মানে মোক দি দিলে ৰুটি বনাবলৈ। মানে আমি ৰুটি আৰু মাংস বনাবলগীয়া আছে গৰমত পুৰা। বিকিক দেখাই দিয়ক। ইফালে আমাৰ মাষ্টাৰ চেফ বিকিয়ে পূৰা বেলি দিছে আৰু মই পূৰাপুৰি বনাবলৈ লাগিছোঁ। আৰু তেনেকৈ বনাই মেলি হোৱাৰ পিছত আমি গোটেইখিনিয়ে ওলালোঁ আমাৰ খানাৰ জেগালৈ। মানে মই চেণ্টাৰলৈ যাবলগীয়া হ'ল কাম এটাত। চ' পাৰ্থৰ হাতত মোবাইলটো আছিলে, সিয়ে ভিডিঅ' কৰিছে আৰু যোৱাৰ। আপোনালোকে এতিয়া ভিডিঅ'টো এনজয় কৰক যোৱাটো। तो ये जंगल के बीचों बीच हमारे वो भी कुछ नहीं करने के लिए आए हैं हम इधर पे इतना दूर। এই আমাৰ নয়নে খৰি বিচাৰি আছে। আমাৰ খানা খোৱা জেগাই পাই গ'লোহি নদীৰ কিনাৰতে পূৰা। বাইক চাই ইফালে থৈছোঁ, এইফালে চব পূৰা লাগি আছে। নয়ন ক'লৈ গ'ল? এতিয়া নয়ন পূৰা খৰি বুটলাত ব্যস্ত। এইটো বিকি খৰি কটাত ব্যস্ত। এই কেঁচা আবে এইডাল চৌকা বনাই, এতিয়া চৌকা বনাই। চৌকা এই জুবিন কি বিচাৰি আছা? হা গালি দিব নেকি? আছে দেখিলেহে গালি দিব। 3 idiots কিতাপ কি নানে চাগে খাতৰা কিবা মাল এটা ল'লে আৰু। অকণ খান্দি লোৱা নেকি? বহি যাব কেৰাহী ন। তো হেল্ল' দোস্ত, আমি আহি পাই গ'লোঁ আমাৰ পিকনিক স্পট। এতিয়া ৰেডি হৈ আছে আমাৰ সীমান্ত ভাই খানা বনোৱাত। মাংস বনাই আছে। মাংস কি মাংস আজি কি মাংস? ব্ৰইলাৰ। তাৰপিছত আৰু লগৰ এটাই গম নোপোৱাকৈ মানে স্প্ৰাইটো লৈ আছিলে। চ' গোটেইকেইটাই আৰু তাকো খাই ল'লোঁ আৰু ধুনীয়াকৈ। দেখা কেতিয়া দেখক এয়া কোনে খুৱাইছে? এইটো কোনে দিছে? জুবিনৰ ফালৰ পৰা এইটো স্প্ৰাইটটো খাই বৈ আৰু জুবিন আৰু মই আমি দুইটাই পূৰা লাগি গ'লোঁ আৰু মাংস বনাবলৈ। বতাহ যিটো আহিছে নহয়, জুইটো জ্বলোৱাই মুস্কিল আৰু গোটেই গায়ে চাই আহিছে। আমাৰ মাংস ৰেডি। গ্ৰেভিটো কেনেকুৱা আহিছে বে? কেনেকুৱা আহিছে মাংস? একদম চেক্সি। এইহে বনাইছে আমাৰ, এইহে বনাইছে। খোৱা মানুহ এইকেইটা খোৱা মানুহ আৰু এইকেইটা গেম খেলা মানুহ। খানা খাবলৈ আহি এইকেইটা গেম খেলা মানুহ। ৰ'ব দেখাই দিম। নয়নৰ গতি ইয়াত আহি শুয়ে দিলে। ৰাতি টোপনি ক্ষতি, গাৰ্লফ্ৰেণ্ডৰ লগত কথা পতা। সেয়া সেইজনাটো আমাৰ গেম মেইন বাৰু।
তাৰপিছত আৰু আমাৰ মাংসও হৈ গ'ল। তাৰপিছত আৰু গোটেইকেইটাই আৰামত বহি খাবলৈ লাগিলোঁ। ভিডিঅ' বনাই কি ভাল ভিডিঅ' দিছোঁ কি দিছোঁ নাজানো, বাট আপোনালোকে যিখিনি মৰম দিছে ন এতিয়ালৈকে 10K হৈ গ'ল। চ' সকলোকে থেংক ইউ আৰু আগলৈও যাতে এনেকৈয়ে মৰম কৰি যায়। আৰু মোৰ এই লং ভিডিঅ'টো চাই কেনে পালে কমেণ্ট এটা কৰি জনাব। আৰু ভিডিঅ'টো যদি ইমান দেৰিলৈকে চালে ছাবস্ক্ৰাইবটো কৰি যাব।